নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছাৰে কেৰিয়াৰ গাইড চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, বৰ্তমান চলি থকা এডিআৰই গ্ৰেড 4 ভাইভাত অনাগত দিনত হ'ব লগা কিছুমান জটিল প্ৰশ্ন উত্তৰ সম্পৰ্কে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি প্ৰথমে আলোচনা কৰিম অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং কেইখনৰ বিষয়ে। বৰ্তমানলৈকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ 6খন দলং নিৰ্মাণ কৰা হৈছে। সেইকেইখন হৈছে শৰাইঘাট দলং, নতুন ব্ৰহ্মপুত্ৰ বা দ্বিতীয় শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু, বগীবিল দলং আৰু ভূপেন হাজৰিকা সেতু। বন্ধু বান্ধৱীসকল, এই দলং কেইখনৰ বিষয়ে আমি এতিয়া বহলাই আলোচনা কৰোঁ। আহক আমি এতিয়া শৰাইঘাট দলংখনৰ বিষয়ে আলোচনা কৰোঁ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলঙেই হৈছে শৰাইঘাট দলং। এই দলংখন গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰৈত অৱস্থিত। দলংখনৰ মুঠ দৈৰ্ঘ্য 1295 মিটাৰ বা 1.29 কিলোমিটাৰ। 1963 চনৰ 7 জুনত এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শৰাইঘাট দলংখনে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁও সংযোগ কৰিছে। অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং হৈছে নতুন ব্ৰহ্মপুত্ৰ দলং। এই দলংখনক দ্বিতীয় শৰাইঘাট দলং বুলিও কোৱা হয়, কাৰণ এই দলংখন শৰাইঘাট দলংখনৰ ওচৰতে নিৰ্মাণ কৰা হৈছিল আৰু এই দলংখনেও ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁও সংযোগ কৰিছে। নতুন ব্ৰহ্মপুত্ৰ দলংখন 2017 চনৰ 29 জানুৱাৰীত মুকলি কৰা হয়। এই দলংখন 3 লেনযুক্ত হয় আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1493.58 মিটাৰ, অৰ্থাৎ প্ৰায় 1.5 কিলোমিটাৰ হ'ব। বন্ধু বান্ধৱীসকল, আহক এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা তৃতীয়খন দলং কলীয়াভোমোৰা দলঙৰ বিষয়ে আলোচনা কৰোঁ। কলীয়াভোমোৰা দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰু দক্ষিণ পাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে। এই দলংখন কলীয়াভোমোৰা বৰফুকনৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। কলীয়াভোমোৰা দলংখন 1987 চনৰ 14 এপ্ৰিলত মুকলি কৰা হয় আৰু এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় 3.05 কিলোমিটাৰ। এতিয়া আমি নৰনাৰায়ণ সেতুৰ বিষয়ে আলোচনা কৰোঁ। আহক। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা নৰনাৰায়ণ সেতুৱে উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। এই দলংখন 1998 চনৰ 15 এপ্ৰিলত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে মুকলি কৰিছিল। দলংখনৰ দৈৰ্ঘ্য 2.3 কিলোমিটাৰ হয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা বগীবিল দলঙৰ বিষয়ে আলোচনা কৰোঁ। আহক। বগীবিল দলঙে উত্তৰ পাৰৰ ধেমাজি জিলাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে। এই দলংখনৰ আধাৰশিলা 1997 চনৰ 22 জানুৱাৰী তাৰিখে স্থাপন কৰা হৈছিল আৰু দলংখন নিৰ্মাণ কৰি সম্পূৰ্ণ হোৱাৰ পাছত 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। দলংখনৰ দৈৰ্ঘ্য প্ৰায় 4.94 কিলোমিটাৰ বা 3.07 মাইল। এই বগীবিল দলংখনেই হৈছে ভাৰতৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম ৰেলপথ থকা দলং। আহক আমি এতিয়া 3 লেনযুক্ত ভাৰতৰ আটাইতকৈ দীঘল দলং ঢলা শদিয়াৰ বিষয়ে আলোচনা কৰোঁ। ঢলা শদিয়া দলঙক ভূপেন হাজৰিকা সেতু হিচাপে জনা যায়। এই দলংখনে দক্ষিণ তিনিচুকীয়া জিলাৰ ঢলা আৰু উত্তৰে লোহিত নদীৰ সিপাৰৰ শদিয়াক সংযোগ কৰিছে। দলংখনৰ মুঠ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ অথবা 5.69 মাইল হয়। এই দলংখন 2017 চনৰ 26 মে'ত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিছিল। বন্ধু বান্ধৱীসকল, আহক আমি এতিয়া দ্বিতীয়টো বিষয় অসমৰ ৰাজ্যিক প্ৰতীকসমূহৰ বিষয়ে আলোচনা কৰোঁ। অসমৰ ৰাজ্যিক পশু হৈছে এশিঙীয়া গড়। এশিঙীয়া গড় বৰ্তমান পৃথিৱীত থকা জন্তুসমূহৰ ভিতৰত আকাৰত 5ম স্থানত আছে। এশিঙীয়া গড়ৰ বয়স প্ৰায় 30ৰ পৰা 45 বছৰ হয়। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে গড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰিছে। অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ। দেওহাঁহক ইংৰাজীত হোৱাইট উইংড উড ডাক বুলি কোৱা হয়। দেওহাঁহ বৰ্তমান ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ সংক্ষেপে IUCN বিপন্ন প্ৰাণীৰ ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। 2003 চনৰ 4 এপ্ৰিলত দেওহাঁহক ৰাজ্যিক পক্ষী হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল। এতিয়া জানো আহক অসমৰ ৰাজ্যিক ফুল হিচাপে কোনবিধ ফুলক জনা যায়। অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। কপৌ ফুল অকল অসমৰে নহয়, অৰুণাচলৰো ৰাজ্যিক ফুল হিচাপে গণ্য কৰা হয়। কপৌ ফুলক অসমৰ সাংস্কৃতিক প্ৰতীক হিচাপে গণ্য কৰা হয় আৰু এই ফুলক 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিছে। বান্ধৱীসকল, অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে কাক কোৱা হয় জানেনে? অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ। এই গছ অসমৰ আটাইতকৈ ওখ আৰু অসমৰ প্ৰায়বোৰ অৰণ্যতে এইবিধ গছ পোৱা যায়।
হুলুং গছৰ পৰা বিভিন্ন ধৰণৰ কাঠৰ আচবাব তৈয়াৰ কৰাৰ লগতে ইয়াৰ পৰা এবিধ তেলজাতীয় ৰেজিন প্ৰস্তুত কৰা হয় আৰু এই ৰেজিনৰ লগতে হুলুং গছৰ পাতৰ পৰাও পাতসমূহো ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত হুলুং গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ পাছতে আমি অসমৰ ৰাজ্যিক পানীয়বিধৰ বিষয়ে জানো আহক। অসমৰ ৰাজ্যিক পানীয় হৈছে চাহ। সম্ভৱতঃ ভাৰতবৰ্ষৰ বা বিশ্বৰ ভিতৰত এনে কোনো স্থান নাই য'ত অসমৰ সমান চাহ উৎপাদন কৰা হয়। 2011 চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। বন্ধু-বান্ধৱীসকল, এতিয়া আহোঁ অসমৰ ৰাজ্যিক জলজ পশু কি সেইটো বিষয়ে। অসমৰ ৰাজ্যিক জলজ পশু হৈছে শিহু। শিহু হ'ল এক প্ৰকাৰৰ নদী ডলফিন। শিহু স্তন্যপায়ী প্ৰাণী হোৱাৰ বাবে ই পানীৰ তলত উশাহ ল'ব নোৱাৰে আৰু উশাহ ল'বৰ কাৰণে ই প্ৰায় 30ৰ পৰা 120 ছেকেণ্ডৰ ভিতৰত ওপৰলৈ উঠি আহি উশাহ ল'বলগীয়া হয়। IUCN অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰে শিশুক বিপন্ন প্ৰাণীৰ ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। 2008 চনৰ 5 এপ্ৰিলত অসম চৰকাৰে শিশুক জলজ পশু হিচাপে স্বীকৃতি প্ৰদান কৰিছে। অসমৰ ৰাজ্যিক প্ৰতীকসমূহৰ ভিতৰত শেষৰটো টপিক হৈছে অসমৰ ৰাজ্যিক গীত কি? বন্ধু-বান্ধৱীসকল, অসমৰ ৰাজ্যিক গীত হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অ' মোৰ আপোনাৰ দেশ গীতটো। এই গীতটো প্ৰথম প্ৰকাশ পাইছিল 1909 চনৰ বাঁহী আলোচনীত। গীতটো 1930 চনত বেজবৰুৱাদেৱৰ কদমকলি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছিল। এই গীতটো 2013 চনৰ 18 নৱেম্বৰ তাৰিখে অসম চৰকাৰে ৰাজ্যিক গীত হিচাপে ঘোষণা কৰিছে। অ' মোৰ আপোনাৰ দেশ গীতটোৱে ইতিমধ্যে ইংৰাজী, বাংলা, বড়ো, হিন্দী আদি 1.5 কোটিতকৈও অধিক ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছে। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ শেষৰটো টপিকৰ ফালে আগবাঢ়ো ব'লক। এই ভিডিঅ'টোৰ শেষৰটো বিষয় হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ। বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 7খন আৰু অভয়াৰণ্যৰ সংখ্যা হৈছে 18খন আৰু 2খন প্ৰস্তাৱিত হৈ আছে। এতিয়া আমি আহোঁ অভয়াৰণ্যসমূহৰ বিষয়লৈ। বৰ্তমান অসমত মুঠ অভয়াৰণ্যৰ সংখ্যা 18খন আৰু 2খন প্ৰস্তাৱিত অভয়াৰণ্য আছে। প্ৰস্তাৱিত অভয়াৰণ্য দুখনৰ নাম হৈছে বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য আৰু উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য। বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ইয়াৰ পৰৱৰ্তী সময়ত আমি এই ৰাষ্ট্ৰীয় উদ্যানসমূহ আৰু অভয়াৰণ্যসমূহৰ বিষয়ে বিস্তাৰিতভাৱে জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।